ফোনত ব্যস্ত মানে প্ৰডিউচাৰ মানুহ না পুৰা ব্যস্ত থাকে আৰু ফোনত জুজু আচ্ছা চাব পাৰে হাই কেমেৰামেনত আগত আহিবা টাচ নকৰবা এই চাওক গাইছ কেমেৰামেনৰ চাওক পৰিস্থিতি নমস্কাৰ অসমবাসী গাইছ কেনে আছে আপোনালোকে আশা কৰোঁ বহুত ভালে আছে গাইছ বতৰটো গাইছ ঠাণ্ডা ঠাণ্ডা আৰু বৰষুণ পৰি আছে গাইছ আৰু আপোনালোকে চাব পাৰে আমি কেইজনমান আছোঁ মানে গাইছ আজি আমি শ্বুটিং কৰিব যাই আছোঁ তো কিহৰ শ্বুটিং তো আপোনালোকে চাই থাকোঁ শ্বুটিংটো কৰিম আৰু গাইছ ভিডিঅ' এটা আহি আছে সোনকালে ধামাকা ভিডিঅ' হ'ব শ্বৰ্ট ফিল্ম তো এতিয়া আমি শ্বুটিং কৰিব যাই আছোঁ গাইছ বৰষুণ এয়া আমাৰ মথাৰি তো বোলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাব পাৰে গাইছ গাখীৰ খাই আছে এয়া আছে ৰাহুল খাই আৰু সেই আছে শিৱা আৰু আছে গকুল তো আমি তিনিটা চাৰিটা আছোঁ বৰ্তমান আৰু একজন আহিব তো কাই আহিব দেখি আছোঁ আমি গাইছ চাব পাৰে দোকানী পাত দি আছে গাইছ দোকানীয়ে মজে মজে কি জিন্দগী গাইছ দোকানত বিন্দাছ বহি আছে কাষ্টমাৰ আহি আছে কাষ্টমাৰ কেনে আহিছে না পইচা দি যায় নিজে জাগা দি থাকে দে দে শ্বুটিং কৰিব যাব লাগিব বল দে দে আহ তো গাইছ আপোনালোকক এটা বস্তু দেখাওঁ মানে এই ৰাহুলে বুট দিছে আৰু কিচমিচ দিছে মানে মোক মনে মনে দিছে আৰু স্পেচিয়েল মানুহ না আৰু গাইছ এয়া আছে আমাৰ লগৰী আমি যাই আছোঁ নদী পাৰত শ্বুটিং কৰিব মানে গাইছ এইটো নৰ্মেল ব্লগ আৰু আপোনালোকে চাব আৰু দে দে ব্লগ এতিয়া আমাৰ মাজত উপস্থিত হৈছে আমাৰ প্ৰডিউচাৰ আহি আছে আৰু ডিৰেক্টৰ আমাৰ আগে আগে এইজন হৈছে আমাৰ ডিৰেক্টৰ আৰু এইজন হৈছে আমাৰ প্ৰডিউচাৰ ফোনত ব্যস্ত মানে প্ৰডিউচাৰ মানুহ না পুৰা ব্যস্ত থাকে আৰু ফোনত দে ব্লগ লোকেশ্যনত আমি যাই আছোঁ এতিয়া ব্লগ শ্বুটিংটো আমি এনেকৈয়ে আৰম্ভ কৰি আছোঁ এই হৈছে আমাৰ অঁ জুজু আচ্ছা চাব পাৰে হাই কেমেৰামেনত আগত আহিবা টাচ নকৰবা এই চাওক গোলক এছ বৰ্তমান শ্বুটিং চলি আছে এই চাওক আৰু মোৰ কালেকশ্যন চাওক গাইছ এয়া ছাতিৰ কালেকশ্যন লৈছোঁ মই আৰু নোটটো ইয়াতে আছে আৰু এয়া চাওক আমাৰ শ্বুটিং চলি আছে দেখ যাই থাকোঁ দেই গাইছ দাউৰা দাউৰি হৈয়ে থাকে গাইছ চাওক জুজু মোৰ পাছে পাছে আহি আছে দাউৰি আৰু মই আগত তাকোন শ্বুটিং আৰু পুৰা ৰ ভিডিঅ' গাইছে এইটো আপোনালোকক দেখি আছোঁ পুৰা ৰ মানে নৰ্মেল আৰু আহি আছে আমাৰ এইটো চেনেলতে আহিব ভিডিঅ'টো মানে চেনেলতে আহিব আপোনালোকে ছাপোৰ্ট কৰিব গাইছ मंजिलों की न है कोई खबर सफर रुको ऐसा है ये सफर শ্বুটিং টাইমটো মোৰ মানে এইবিলাক কেৰি কৰি ৰাখিব দিছে আৰু গাইছ কেৰি কৰিব দিছে মোক আৰু তেখেতৰ শ্বুটিংটো চলি আছে আৰু কিনকিনীয়া গাইছ বৰষুণো দি আছে মোৰ টাইম অহা নাই বৰ্তমান মই দিয়া চাব দেই হৈছে গাইছ কেমেৰামেনৰ কিমান কষ্ট ক'ত নামি আহিব লগা হৈছে আৰু হৈছে আমাৰ এক্টৰ চাওক গাইছ পজিশ্যন চাওক বঢ়িয়া বঢ়িয়া এই মজা এই তোমাৰ কেনেকুৱা ফিল লাগিছে আজি নাইচ ন ভাল লাগছে বহুত দিন পাছত এনেকৈ লগ হৈছোঁ আৰু ভাল লাগছে কিবা এটা
গাইজ আমাৰ এটা কি কয় এইটো টেক হয় না কি কয় এইটো অঁ গাইজ আমাৰ এটা টেক টেক হে এই গাইজ মুখেদি নাহে গাইজ কি কৰিব আৰু গাইজ এটা টেক আমি হল এটা শ্বুট হল মানে আৰু লোকেশ্যন বেলেগ লোকেশ্যন থৈছোঁ গাইজ লোকেশ্যনটো এনেকুৱা আৰু চাব পাৰে সেই মেচিন পানী মানে এই মথাৰিৰ পৰা এই নদীৰ পৰা পলক উঠাই আছে আৰু মথাৰিত দি আছে আৰু আমাৰ লোকেশ্যনটো বৰ্তমান ইয়াতে মানে ভিডিঅ'টো আহিলে আপোনালোকে গমেই পাব কিহৰ ওপৰত হৈ আছে কিহৰ ওপৰত ভিত্তি কৰি আমি ভিডিঅ'টো বনাই আছোঁ গমেই পাব আজি গাইজ এনে আৰু ব্লগটো বনাই আছোঁ গাইজ মোবাইল একটা পকেটত আছে সুন্দৰ লাইট কেমেৰা একশ্যন মানে গাইজ বহুত কষ্ট গাইজ কেমেৰামেনৰ লগত অলপ অলপ বহুত মানে টেক ল'ব লাগে না উল্টা পাল্টা আৰু গাইজ তেতিয়া সেই ভিডিঅ'টো চাই ভাল লাগব এনেই আৰু নৰ্মেল ভিডিঅ' বনাই থাকিলে কি হ'ব ব্লগটো নহয়তো না ফিল্ম আৰু গাইজ শ্বৰ্ট ফিল্ম সেইকাৰণে গাইজ অলপ কষ্ট গাইছে এইবিলাক কামত সেইকাৰণে আপোনালোকক কৈছোঁ এটা কথাই ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক লাইক কৰি থাকক ভাল লাগে আমাৰ মটিভেট গম পাইছে না গাইজ কেমেৰামেনৰ চাওক পৰিস্থিতি গাইজ এক্টিং কৰি আছে কুকুৰটো আহিছে গাইজ এতিয়া মোৰ পালা গাইজ মই কি ক'ব লাগিব অঁ অ'কে 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 মানে মোৰ শ্বুটিংটো কৈ দিলাক মই এতিয়া ৰোল কৰিব লাগে ছাতাটো সেই দিছে না গাইজ কিমান ডাঙৰ ছাতা মোৰ দে 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 ইয়াৰ পৰা আহিলি হ'ব ইয়াৰ পৰা আহিলি আহিবি হ'ব না আহো আহো অ'কে গাইজ এতিয়া মোৰ দৌৰাত শ্বুটিং চলি আছে গাইজ পূৰা ইয়াৰ পৰা দৌৰি আহিছোঁ ভিডিঅ'ত দেখা পাব দেচোন কি হৈছে মানে গাইজ এই মজা গাইজ শ্বুটিং কৰি কিবা এটা ভাল লাগিছে গাইজ ভাল লাগছে দে মজা মজা उसने तो सब कुछ देख लिया पकड़ो उसको দৌড় দৌড় মানে ভয় ভয় ट्रायल चली আছে सबको देख लिया इसने पकड़ो एक भी सब कुछ देख लिया इसने पकड़ उसको मोबाइल में था अंदर गुइडा तो माने उठाई लोकल करा लोगों গাইজ চাওক আমাৰ লগৰী গাইজ জুজু ইয়াতে বহি পুৰা আমাক চাই আছে চিকিউৰিটি দি আছে বহুত বহুত ধন্যবাদ কুটাউমে জুজু জুজু মজা মস্ত গাইজ এই যে তিনিজন আপোনালোকে দেখা পাইছে গোকুল ৰাহুল গৌতম তেখেতে হৈছে তেখেতে কি জানেনে গাইজ ৰোল প্লে কৰি আছে তেখেতে হৈছে ৰেপিষ্ট মানে ৰেপ কৰা গেং তাহান গম পাইছে তো ভিডিঅ'টো চালে গম পাব ভাই
বহুত কষ্ট কৰি আছোঁ গাইছ ভিডিঅ'টো এটা লাইক কৰি দিব মানে চেষ্টা কৰি আছোঁ কিবা এটা কৰিবৰ কাৰণে গাইছ দে মানে দৌৰি আছোঁ মানে মই দৌৰি এভৰিথিং মোবাইলত শ্বুট কৰি আছোঁ মানে ল' বাজেটত আমি এটা সৰু কিবা এটা প্ৰেজেণ্ট কৰিবলৈ ওলাইছোঁ ছাপোৰ্ট আপোনালোকৰ বহুত প্ৰয়োজন গাইছ আমাক ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ভিডিঅ' আহি আছে মানে ভিডিঅ'টো পাব আপোনালোকে আমাৰ চেনেলতে পাব গাইছ এতিয়াও শেষ হোৱা নাই গাইছ বহুত ভাই মেহনত কষ্ট লাগে গাইছ উপায় নাই কষ্ট কৰিবই লাগিব গাইছ এই জীৱন ভাল লাগে আমাৰ এইবিলাক কৰি কষ্ট বুলি অনুভৱ নহয় কৰি ভাল লাগে লাইট কেমেৰা একশ্যন হৈছে ষ্টপ পুৰা জছত আহিছে বে চাওক গাইজ আমাৰ জুজু মানে কুটা হুমে পুৰা জছত আহিছে মানে আমাৰ লগত ভালকে ৰোল প্লে কৰি আছে আমাৰ এই জুজু তো গাইজ এতিয়া আমি ঘৰত যাই আছোঁ মানে গাইজ এতিয়া আমাৰ ব্ৰেক হৈছে মানে লাঞ্চ ব্ৰেক এতিয়া আমি ভাত খাব যাইছোঁ কাৰণ ইয়াতে একো খোৱা অৱস্থা নাই তো এতিয়া আমি ভাত চাত খাই ঠিক আছে আৰু একবাৰ আহিম তো আপোনালোকে চাই থাকক আপোনালোকে যদি ভাত চাত খোৱা নাই ভাত খাই লওক ঠিক আছে ময়ো ভাত খাই আহোঁ তো লগ পাই আছোঁ ভাত খোৱাৰ পাছত গাইছ আমি এতিয়া লাঞ্চ ব্ৰেক আছিল এতিয়া আমি আহিলোঁ এতিয়া আৰু শ্বুটিং আছে আপোনালোকে ভাত চাত খালে নে নাই যাম আৰু শ্বুটিং কৰবাৰ তো ব্লগ আগলৈ যাই থাকোঁ আহিছোঁ ইয়াতে আমাৰ শ্বুটিং লোকেশ্যনটো বেলেগ হৈ গৈছে চেঞ্জ হৈছে তো চাব পাৰে নজৰাটো চাব পাৰে গাইজ কি সুন্দৰ ইয়াতে মোৰ আৰু শিৱাৰ শ্বুটিং আছে তো আমি ৰোলটো প্লে কৰি ল'ম চাই থাকক আৰু ইফালে চাই দিয়া একবাৰ আমি ষ্টেণ্ড কৰিম চ' গাইজ আজি আমাৰ শ্বুটিং শেষ হ'ল তো শ্বুটিং কৰি ভালেই লাগছি তো গাইজ আপোনালোকৰ কেনে লাগছি গাইজ মজা ভাল লাগছি তো গাইজ আপোনালোকে যদি ভিডিঅ'টো চাইছে এখেতলৈকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন এটা ভিডিঅ'ত তো গাইজ আহি আছে আমাৰ অতি সোনকালে শ্বৰ্ট ফিল্ম হে হেল্ল' ই ভাই ট্ৰেডিং কৰি আছে গাইজ দে টাটা বাই বাই জয় আই অসম